নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা মই শুই উঠি আজি ভাবিছোঁ নতুনকৈ আকৌ এটা ভিডিঅ' আৰম্ভ কৰোঁ, লগতে শেষলৈ এটা ৰেচিপি ভিডিঅ' আগবঢ়াম বাৰু আপোনালোকলৈ। এতিয়া কেমেৰাটো থৈ মোৰ কৰিবলগীয়া কামখিনি মই পটাপট কৰি আজৰি হৈ লওঁ। আপোনালোকে একো নাভাবিব দেই, এইকেইটা কামকে কৰি দেখাইছে বুলি। যিহেতু মোৰ ঘৰৰ আগত ভিডিঅ' দিয়া আছে, মানে হোম টুৰৰ ভিডিঅ' দিয়া আছে, এতিয়া তাকে ছেকেণ্ড পাৰ্টটো আপোনালোকক দেখুওৱা হোৱা নাই, কাৰণ তাৰ কাম ফিনিচিং হোৱা নাছিলে। তাৰে এতিয়া মিস্ত্ৰী লাগি থকা হৈছে বাৰু। মই এতিয়া মোৰ কামখিনি পটাপট কৰি আপোনালোকক অকণমান ভিডিঅ'ত দেখুৱাম বাৰু। ছেকেণ্ড পাৰ্টটো কামখিনি লাগি থকা হৈছে। এতিয়া মোৰ ঘৰ সৰা বিচনাৰ পৰা এইখিনি কাম হৈ গ'ল বাৰু। এতিয়া আপোনালোকক কিবা এটা দেখাওঁ, চাব দেই। আমাৰ এইফালে বহুত দিনৰ পৰা বৰষুণ দিয়ে আছে, বতৰটো পূৰা একদম ক'লা ক'লা হৈ আছে। বতৰটো কি হৈছে জানো, বৰষুণ বুলি ক'লে বৰষুণেই, ৰ'দ বুলি ক'লে ৰ'দেই, কি যে হ'ব আৰু দেই। বাকী যি কি নহওক, বৰষুণ দিয়ক ৰ'দ দিয়ক, আমিতো একো কৰিব নোৱাৰোঁ, উপায় নাই। নিজৰ কৰিবলগীয়া কৰণীয় কামখিনিতো আমি কৰিবই লাগিব। সেয়া চাওক, আমাৰ ঘৰৰ ছেকেণ্ড পাৰ্টটো কাম আৰম্ভ কৰি থকা হৈছে। এতিয়ালৈকে একো ফিনিচিং হোৱা নাই। যেতিয়া ফিনিচিং হ'ব আপোনালোকক মই মোৰ ঘৰৰ ছেকেণ্ড পাৰ্টটো দেখুৱাম। এতিয়া এইফালে আপোনালোকলৈ লৈ আহিছোঁ এটা ৰেচিপিটো ভালকৈ চাই যাওক। আমাক ৰেচিপিটো বনাবৰ কাৰণে লাগিব কনডেন্স মিল্ক, গাখীৰ 1 কাপ লাগিব, চুজি লাগিব, লগতে লাগিব কাজু লাগিব, আটা লাগিব, চেনি লাগিব, লং, ইলাচি, ডালচেনি অলপ গুড়া লাগিব, আৰু লগতে লাগিব অলপ ঘিউ লাগিব। এয়া আমি কেৰাহীখন গৰম হোৱাৰ পাছত ঘিউ দি দিলোঁ। ঘিউখিনি গলি যোৱাৰ পাছত আমি ইয়াতে দি দিব লাগিব চুজি আৰু আটাখিনি দি একেলগে অলপ সময় ভাজিব লাগিব। আটাখিনি মানে দিয়া ভিডিঅ'টোত দেখুৱাবলৈ নহ'লে, তথাপিও আপোনালোকে দেখিব পাৰিছে বগা বগা আটা হয়। সেইখিনি অলপ ভাজি হোৱাৰ পাছত তাত দি দিম লং, ইলাচি, ডালচেনি গুড়া অলপ দি দিলোঁ। তাৰপাছত আকৌ 2 মিনিটমান সময় ভালদৰে ভাজিব লাগিব। কেঁচা গোন্ধটো নোযোৱালৈকে চুজিখিনি ভাজি থাকিব লাগিব, যিহেতু লগতে অলপ আটা গুড়িও দিয়া হৈছে। অলপ আমি ভাজি এতিয়া দি দিব লাগিব কাজুখিনি। কাজু যথেষ্টখিনি দিয়া হৈছিলে, মানে বস্তুটো আপোনালোকে যিমান সৰহকৈ দিব সিমান অনুপাতে খাবলৈ ভাল হ'ব। এইখিনি প্ৰায়ে 2-3 মিনিটমান ভজাৰ পাছত তাৰপাছত আমি দি দিম চেনিখিনি দিয়াৰ পাছত আমি আকৌ 2 মিনিটমান ভাজিব লাগিব। তাৰপাছত এইখিনি ভাজি হোৱাৰ পাছত আমি ইয়াতে এড কৰিব লাগিব কনডেন্স মিল্কখিনি, মানে কনডেন্সৰ গাখীৰখিনি ইয়াতে আমি দি আৰু অলপ সময় লৰাই ভাজি থাকিব লাগিব। গাখীৰখিনি দি দিয়াৰ পাছত আমি 5 মিনিটমান লৰাই ভাজি থাকিব লাগিব। বস্তুটো যেতিয়ালৈকে মানে মিশ্ৰণখিনি যেতিয়ালৈকে গোট মাৰি নাযায় তেতিয়ালৈকে লৰাই থাকিব লাগিব। এতিয়া আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে যে মিশ্ৰণখিনি আমাৰ প্ৰায় হৈ গৈছে। এইটো জোখতে আমি নমাই দিব লাগিব। তাৰপাছত মই এখন পেপাৰ লৈ তাত অলপ ৰিফাইন সানি তাত মিশ্ৰণখিনি দি দিম, যাতে আমি বৰফি আকাৰত মিশ্ৰণখিনি কাটিব পাৰোঁ। তাৰপাছত মিশ্ৰণখিনি ইয়াত দিয়াৰ পাছত আমি এনেদৰে অলপ বহলাই ল'ব লাগিব, তেতিয়াহে আমি বৰফি আকাৰত কাটিব পাৰিম। তাৰপাছত মই অলপ ওপৰত দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে অলপ দি দিছোঁ কাজু দি দিছোঁ। এতিয়া আমাৰ প্ৰায় বৰফি ৰেডি হৈ গৈছে। মই আজি আপোনালোকক এটা ব্লগ আৰু লগতে এটা ৰেচিপিৰ ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।